বন্ধুসকল এজনী অন্ধ ছোৱালী আছিল যিজনীয়ে নিজকে খুব বেয়া পাইছিল কাৰণ তাই একো দেখিব নোৱাৰে। ছোৱালীজনীয়ে নিজৰ ভাল পোৱা মানুহজনৰ বাহিৰে অন্য মানুহক সিমান ভাল পোৱা নাছিল। তাইৰ ভাল পোৱা ল'ৰাজনে সদায় তাৰ ওচৰত আছিল সুখত দুখত। তাই এদিনাখন নিজৰ ভাল পোৱাজনক কৈছিল যে যেতিয়া তাই মাত্ৰ পৃথিৱীখন চাব পাৰে তেনেহ'লে তাই তেওঁৰ ভাল পোৱাজনৰ লগত বিয়া হ'ব। এদিনাখন হঠাৎ কোনোবা মানুহে চকু এযোৰ দান কৰে আৰু তাই নিজৰ ভাল পোৱা মানুহজনৰ লগতে সকলো বস্তুকে দেখিব পাৰে। ল'ৰাজনে সুধিলে, তুমি এতিয়া সকলো দেখিব পৰা হৈছা, যি মন যায় তাকে কৰিব পৰা হৈছা, এতিয়া তুমি মোৰ লগত বিয়া হ'বা। যেতিয়া ছোৱালীজনে দেখিলে যে তেওঁৰ নিচিনা তেওঁৰ ভাল পোৱাজনো একে অন্ধ আছিল, তাই আচৰিত হ'ল। তেতিয়া ছোৱালীজনে ল'ৰাজনক বিয়া হোৱাৰ বাবে ইনকাৰ কৰিলে। ইয়াৰ পিছত ল'ৰাজনে আঁতৰি আহিল তাইৰ কাষৰ পৰা। ইয়াৰে কিছু সময়ৰ পাছত ল'ৰাজনে ছোৱালীজনক এখন পত্ৰ লিখিলে, য'ত লিখা আছিল মোৰ চকু জুৰি ভালকৈ ৰাখিবা দিয়াৰ। এই সৰু কাহিনী এটিৰ পৰা আমি এইটো শিকিব পাৰোঁ যে যিকোনো এটা পৰিস্থিতি সলনি হোৱাৰ পিছত প্ৰায় সকলো মানুহৰ এনেকুৱা ধৰণে মনৰ পৰিৱৰ্তন ঘটে। আমি ভাবিব নোৱাৰাকৈয়ে আমাৰ মগজুই এটা বিপৰীত পৰিৱৰ্তন ঘটায়। মাত্ৰ প্ৰায় কিছুমান মানুহেহে মনত থাকে যে আগৰ কি অৱস্থা আছিল, কোনে অতিকৈ দুখৰ পৰিস্থিতিত আছিল, কোনে এতিয়া তেতিয়া সহায় কৰিছিল যেতিয়া আপোনাৰ বেয়া সময় আছিল। এই হিংসাৰ ভৰা পৃথিৱীত খুব প্ৰায় সংখ্যক মানুহে এনেকুৱা আছে যিয়ে নিজৰ সংগী এজনৰ সঁচা অন্তৰে বুজিব পাৰে, আৰু এনেকুৱা ব্যক্তি তুমি কেতিয়াও দুখ নিদিবা, তেওঁক সদায় সুখত ৰাখিবা, কাৰণ এনেকুৱা মানুহ বহুত পাবা যিয়ে সহায় আছে কিন্তু পিছলৈ তোমাক কন্দুৱাব পাৰে। তুমি বহুত সৌভাগ্যশালী হ'বা যেতিয়া এনেকুৱা এজন বা এজনী আহি চিৰস্থায়ীভাৱে তেওঁৰ হৃদয়ত স্থান দিব। গতিকে এই কাহিনীটোৰ নিচিনা যাতে নহয় তোমাৰ জীৱনটো, ইমান মূল্যহীন নহয় যে তোমাৰ জীৱনটো আন কোনোবা এজনক দি দিবা। তোমাৰ জীৱনটো সিমানেই মূল্যৱান যিমানে তুমি যাক জীৱনটো দিব ওলাইছা। তোমাৰ জীৱনটো ৰাখিহে আনৰ জীৱন দিয়া উচিত, কাৰণ এনেকুৱা মানুহৰ আজি অভাৱ নাই যিয়ে স্বাৰ্থ পূৰণ হোৱাৰ পাছত তোমাক পাহৰি নাযাব। আপোনাৰ জীৱনটো সাধাৰণ বুলি নাভাবিবা। ভগৱানে আমাক জীৱন এটা উপহাৰ হিচাপে দিছে, গতিকে জীৱনটোত উপভোগ কৰিবলৈ শিকা। জীৱনটোৰ কাৰণে যিবিলাক আপোনাৰ প্ৰয়োজন সেইবিলাক পূৰণ কৰাত প্ৰয়ত্ন কৰা, আৰু জীৱনটো হাঁহি ধেমালি কটোৱা, কাৰণ জীৱনটো এটা গিফ্ট অৰ্থাৎ উপহাৰ হয়। উপহাৰ পালে মানুহ দুখী নহয়, আচলতে বৰঞ্চ সুখীহে হ'ব লাগে, আনন্দিত হ'ব লাগে। ধন্যবাদ।